যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে পৃথ্বীৰাজ নাৰায়ণদেৱ মেছ ডাঙৰীয়াই বিটিচি অঞ্চলত এইবাৰ যি পৰিৱৰ্তনৰ নিৰ্বাচন, এই নিৰ্বাচনত UPPLৰ উত্থান দেখি পেলাই প্ৰথম তেখেতে BPFৰ এজেণ্ট হিচাপে UPPL দলত সোমাইছিল। হাফ হৈ সোমাই নেউল হৈ ওলাই গৈছে, নাম কটা চিপাহী বুলিয়ে ক'ব লাগিব। তেনে পৰিপ্ৰেক্ষিতত যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে বিটিচি অঞ্চলত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ উদ্দেশ্য কৰি কেইটামান বিতৰ্কমূলক মন্তব্য তেখেতে আগবঢ়াইছে। বিশেষকৈ গোবিন্দ বসুমতাৰী ডাঙৰীয়া লগতে সঞ্জয় স্বৰ্গেৰী ডাঙৰীয়াক তেখেতে নাম সাঙুৰি কেইটামান কপি তেখেতে দেখাইছে। 2014 চনত হেনো তেখেতসকলে ভাৰত চৰকাৰৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া টেবুলত তেখেতসকলে কিবা এটা এই বিটিচি অঞ্চলত 60% অজনজাতীয় লোকৰ বিৰুদ্ধে কিছুমান প্ৰস্তাৱ দিয়া বুলি তেখেতে অভিযোগ আনিছে। প্ৰথমতে তেখেতৰ অভিযোগ মই খণ্ডন কৰিছোঁ, যিহেতু 2014 চনৰ কথা কৈছে। তেখেতসকলে NDFB যিকেইটা গোট আছিল আজিৰ তাৰিখত কিন্তু নাই, বা নিখিল বড়ো ছাত্ৰ সন্থাই হওক, তেখেতসকলে 40টা বছৰ আন্দোলন কৰিছে। সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2020 চনত 27 জানুৱাৰী তাৰিখে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত এখন যি ধুনীয়া এটা BTR চুক্তি হৈছে, এই চুক্তিৰ যিবিলাক দফা, কোনো দফা এনেকুৱা কোনো দফা নাই যি দফাই বিটিচি অঞ্চলত 35 লাখ মানুহৰ কোনো ক্ষয়ক্ষতি কৰিব। দ্বিতীয় কথাটো হৈছে তেখেতে যিটো অভিযোগ আনিছে, তেখেতৰ অভিযোগ খণ্ডন কৰি তেখেতক এটা কথা স্পষ্ট কৰিবলৈ মই প্ৰত্যাহ্বান জনাইছোঁ যে 2019 চনত এই বিটিচি অঞ্চলত বসবাস কৰা যি 60% তেখেতে উচ্চাৰণ কৰিছে অজনজাতীয় লোক বুলি, এই 60% লোকৰ এটা মাৰ্ডাৰ কৰিবলৈ তেখেতে কিন্তু এই মাটি বাৰী সমস্যা লৈ তেখেতে কিন্তু হাইকোৰ্টত PIL দাখিল কৰিছিল। তেখেতৰ PIL কেছৰ নাম্বাৰ হৈছে 22/2019। গতিকে পাহৰি গ'লে নহ'ব। তেখেতে এই মানুহখিনিৰ হৈ যোৱাকালি তেখেতে গুৱাহাটী উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰিছিল। আজিৰ তাৰিখত আকৌ তেখেতৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাৱাই লাগিল নে হীৰা শৰণীয়া ডাঙৰীয়াৰ হাৱাই লাগিল আমি ধৰিব পৰা নাই। কিন্তু তেখেতে আজিৰ তাৰিখত আবুল তাবুল বকি এটাই আমি ক'ব পাৰোঁ যে আমাৰ সন্দেহ এই কাৰণেই হৈছে, যিহেতু ইমান দিন তেখেতে এই 60% মানুহক টাৰ্গেট কৰি কথা কৈছিল, মাটি বাৰীৰ পৰা উচ্ছেদ কৰিব লাগে বুলি তেখেতে দমবালি মাৰি কথা কৈছিল, হাইকোৰ্টত PIL দাখিল কৰিছিল। আজিৰ তাৰিখত আকৌ এই বড়ো জনগোষ্ঠী বাদ দি পেলাই সেই 60% মানুহৰ ইমান দৰত কেনেকৈ তেখেতৰ হ'ল, ইয়াৰ পৰাই জল জল পট পট বুজা যায় যে MP হীৰা শৰণীয়া ডাঙৰীয়াৰ পৰা নহ'লেও কিবা এটা বুজা ডাঙৰ টোপোলা এটা লৈ তেখেতে হোটেলত হোটেলে প্ৰেছ মিটৰ বাহিৰে তেখেতৰ বিকল্প নাই। আজিৰ তাৰিখত তেখেতক বিটিচি অঞ্চলৰ কোনো ৰাইজে তেখেতক সঁহাৰি নজনায়। আৰু তেখেতৰ যদি সৎ সাহস আছে, এবাৰ 1 ঘণ্টাৰ কাৰণে টক শ্বুট বহক, তেখেতে নথি পত্ৰ থৈ পলাই যাব লাগিব। তো সিগনেচাৰ কিন্তু বিটিচি সদনৰ সিগনেচাৰে আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। গতিকে তেখেতসকলে ৰাইজৰ মাজত এইবাৰ যি UPPLৰ উত্থান দেখিছে, এই উত্থানে তেখেতসকলক শংকিত কৰিছে। এই শংকিত হৈ বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য তেখেতসকলে ৰাইজৰ মাজত আগবঢ়াই আছে। গতিকে এইটো নৎসাত কৰিছোঁ মই, আৰু তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ, ডিবেট শ্ব'ত বহক, স্পষ্ট জল জল পট পট কোন তাৰিখত কোন দিনাই কোনটো আপোনাৰ নথি পত্ৰৰ জৰিয়তে তেখেতসকলে বিটিচি অঞ্চলত বসবাস কৰা এই 60%ৰ কথা যে কৈছে, তেখেতসকল অকল 60%এই নহয়, আমাৰ মেণ্টেলিটিটো কিন্তু তেনেকুৱা নহয়। বিটিচি অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয়েই হওক, বাকী যি জাতি জনগোষ্ঠীয়েই হওক, আমি ভাই ভাই হিচাপে থাকিব বিচাৰিছোঁ। আমাৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তিমূলক বিতৰ্কৰ কোনো প্ৰশ্নৰ
উত্থাপন হ'ব নালাগে। আমি বিচাৰিছোঁ যি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত 4টা NDFB ফেকশ্যনৰ নেতৃত্বত যি BTR ৰেকৰ্ড হৈছে, এই BTR ৰেকৰ্ডৰ যোগেদি যি পৰিৱৰ্তনৰ চৰকাৰ আহিব, এই চৰকাৰে জাতি জনগোষ্ঠীক লৈ মানে মৰ্যাদা অধিকাৰ উন্নয়নৰ মানে এটা মানে তেখেতসকলে মানে প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিত মানে আমি আশ্বাস আৰু বিশ্বাসেৰে লৈছোঁ। গতিকে তেখেতসকলৰ লগত আমি আছোঁ। আজিৰ তাৰিখত বুলি নহয়, যি সময়তে নিৰ্বাচন হওক UPPL চৰকাৰ আহিব। UPPL চৰকাৰ অহাৰ লগে লগে কিন্তু এই পৰিৱৰ্তন যি পৰিৱৰ্তন আমি কৈ আছোঁ, এই পৰিৱৰ্তন 100% দেখিবলৈ পাওঁ। আচলতে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়াৰ কথা ক'ব গ'লে আজিৰ তাৰিখত না তেখেতৰ চাকৰি বাকৰি আছে, না কোনো ধৰণৰ সংস্থাপন আছে, না কোনো ধৰণৰ তেখেতৰ ব্যক্তিগত কোনো ইনকাম আছে। তেখেতে আজিৰ তাৰিখত যে দিল্লীৰ হোটেলত কোনোবা গুৱাহাটী হোটেলত ৰয়েল ডি হোটেলত প্ৰেছ মিট কৰাই নহয়, তেখেতৰ ডেইলি খৰচ যে 4,000-5,000 টকা তেখেতে খৰচ কৰি আছে। এই মদ মাংস তেখেতে ক'ৰ পৰা পাই আছে, খৰচাবিলাক ক'ৰ পৰা আহি আছে। আমাৰ এটা সন্দেহ হৈছে তেখেতসকল UPPL দলত আহিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এজেণ্ট হিচাপে থাকি যেতিয়া মানে UPPL দলে তেখেতক মানে বহিষ্কৃত কৰিলে, এই বহিষ্কৃত কৰাৰ পিছত মানে BPF দলেও কিজানি তেখেতক মানে তেখেতৰ যি চক্ৰান্ত, তেখেতৰ যি নীতি আদৰ্শ, তেখেতৰ যিটো চৰিত্ৰ, এই চৰিত্ৰৰ উমান পাই BPF দলেও তেখেতক ছাইড কৰিলে। আজিৰ তাৰিখত সেইবাবে মানে আমাৰ এটা সন্দেহ হৈছে যে এতিয়া যিহেতু বিকল্প নাই, বিকল্প হিচাপে কিজানি তেখেতে হীৰা শৰণীয়া ডাঙৰীয়াক বাছনি কৰি লৈছে ধৰিছে। এটা কথা তেখেতে স্পষ্টভাৱে জানি লোৱাটো দৰকাৰ। বিগত 17 বছৰ BPF দলৰ শাসনকালত যি মাটি বাৰী সমস্যাৰ কথা কৈছে, এই এখন কপি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়াৰ হাতত কিমান কপি থাকিব পাৰে, তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ। তেখেতৰ হাতত যদি তেনেকুৱা ধৰণৰ কোনো কপি আছে, অকল তেখেতেই নহয়, BTC অঞ্চলত যি ৰাজনৈতিক দলে হওক, কিছুমান সংগঠনৰ লিডাৰেই হওক, মই এটা কথা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, যদিহে তেখেতসকলৰ হাতত মানে উপযুক্ত নথি পত্ৰ আছে, তেখেতসকলে মানে প্ৰেছ মিটৰ জৰিয়তেই হওক বা টক শ্ব'ৰ জৰিয়তেই হওক এটা জাগা নিৰ্ধাৰণ কৰিব লাগে, সেই জাগাত ডিবেটত বহিব লাগে। যদিহে তেখেতসকলৰ সাহস আছে, বহিবলৈ মই প্ৰস্তুত আছোঁ। যিকোনো জাগাই নিৰ্ধাৰণ কৰক, যি ঠাইতে নকৰক কিয়, যি টাইমতেই নকৰক কিয়, মই বহাৰ কাৰণে প্ৰস্তুতি আছোঁ। এইটো হৈছে BTC মানে BPF দলৰ শাসনকালত হৈ যোৱা BTCৰ EM জড়িত থকা মাটি বাৰী সমস্যালৈ যে বেদখল কৰিছে, আজিৰ তাৰিখত আমাৰ ৰাইজসকলে পাহৰি গ'লে নহ'ব। এই কপিখন ভালকৈ এবাৰ মানে অধ্যয়ন কৰাটো তেখেতসকলৰ দৰকাৰ আছে। ইয়াত BTC EM স্পষ্টভাৱে উল্লেখ আছে। আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়া, আপুনি এবাৰ এই কপিখন চাই লওক। এই কপিত কাৰ কাৰ ছিগনেচাৰ আছে। অসম চৰকাৰ বুলি মই ক'ব যোৱা নাই, BTC চৰকাৰেই হওক বা আপোনাৰ নিচিনা নেতাই হওক, আপোনাৰ নিচিনা নেতাসকলৰে কিন্তু ইয়াত চহী আছে। যি মাটি বাৰী সমস্যালৈ আপোনালোকে মানে ছাৰ্ভে কৰিছিল, আপুনি নিজে মুখেই কৈছে 4 লাখ মানে 5,000 বিঘা মাটি অবৈধ বেদখলকাৰীয়ে দখল কৰি খাই আছে। তেখেতসকলক মানে উচ্ছেদ কৰা উদ্দেশ্যত আপুনি PL দাখিল কৰিছিল, তাৰে কপি হয় এখন। গতিকে আপুনি কথা কোৱাৰ আগত এবাৰ ভাবি চোৱাটো দৰকাৰ। আৰু এখন কপি আছে, এইটো অসম চৰকাৰৰ নটিফিকেশ্যন, এই কপিখনো আপুনি চাই ল'ব। তাৰপিছত মাটি বাৰী সম্পৰ্কে বিভ্ৰান্তিমূলক মন্তব্য আপুনি আগবঢ়োৱাৰ আগত এই কপিবিলাক এবাৰ চাই লোৱাটো ভাল। আৰু এটা কথা কৈছে আপুনি, যদিহে 17 বছৰ শাসনকালত BTC অঞ্চলত সংখ্যালঘু ৰাইজ বুলিয়ে মই ক'ব যোৱা নাই, গোটেই জাতি জনগোষ্ঠীৰ মানুহে যদি মাটিৰ নিৰাপত্তাই পাইছে, মাটিৰ নিৰাপত্তা BPF দলে দিবই পাৰিছে। ট্ৰাইবেল বেল্ট বুলি মানে কিছুমান নেতাই ক'ব বিচাৰে, আচলতে সেইসকল নেতাই ট্ৰাইবেল বেল্ট এণ্ড ব্লক কি বস্তু বুজিয়ে নাপায়। এইখন একশ্যন প্লেনটো চাই লওক কোনে বনাই লৈছে। এই একশ্যন প্লেনটো কিন্তু BPF চৰকাৰৰ একশ্যন প্লেন। এইটোত কিন্তু ছিগনেচাৰ